নুমলীগড় তেল শোধনাগাৰৰ পৰা শিলিগুৰিলৈ নিয়া পাইপলাইনত ফুটা কৰি তেল চুৰ কৰা ঘটনা পোহৰলৈ আহিছে। মাটি খান্দি নুমলীগড় চাহ বাগিচাৰ লৱনঘ অঞ্চলত তেল চুৰি কৰা সন্দেহ। উৰে নিশা অইল ইণ্ডিয়া কৰ্মচাৰী, স্থানীয় ভিডিপি আৰু নুমলীগড় আৰক্ষীৰ কটকটীয়া নিৰীক্ষণ অব্যাহত ৰাখিছে। মাটিৰ তলৰ গভীৰ পাইপলাইন ফুটা কৰি তেল চুৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ। উল্লেখ্য যে উক্ত অঞ্চলটোত মাটি খন্দাৰ লগতে তেওঁ ওলাই থকাৰ ঘটনাক কেন্দ্ৰ কৰি পোহৰলৈ আহিছে এই ভয়ংকৰ কাণ্ড। নুমলীগড় শোধনাগাৰৰ পৰা যিডাল তৈল পাইপ সুদূৰ বাৰণলৈকে গৈছে, এই পাইপডালৰ পৰা তেল চুৰ হৈছে বুলি আমাক ঊৰ্ধ্বতম কৰ্তৃপক্ষই জনাইছিলে আৰু এই তেল চুৰ চক্ৰটো তেল চুৰি কাৰ্যটো নুমলীগড় এলেকাৰ ভিতৰত হৈছে বুলি আমাক জনাইছে যে নুমলীগড় এলেকাৰ ভিতৰতে তেল চুৰিটো হৈছে। তেওঁলোকৰ কম্পিউটাৰত সেই কথাটো ধৰা পৰিছে বুলি কৈছে। এই তৈল পাইপডালৰ ওচৰত খনন হৈছে। পাইপডাল ঠিক 10 ফুট তলত আছে, কিন্তু 10 ফুট তলত থকা স্বত্তেও ওপৰত নতুন মাটি খান্দি নতুন মাটি দি মানে পুতি থোৱা আছে আৰু তাৰ ওপৰত জাবৰ জোঁথৰ দি ঢাকি থোৱা আছে। তেলৰ গোন্ধ পোৱা হৈছে। গতিকে আমি এই কথাখিনি সন্দেহ কৰি পেলাই ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছিলোঁ, আমাৰ চক্ৰ সংগঠক জনাইছিলোঁ আৰু চক্ৰ সংগঠকৰ যোগেদি নুমলীগড় আৰক্ষীক অৱগত কৰিছিলে। নুমলীগড় আৰক্ষী আহি ইয়াত উপস্থিত হৈছিল আৰু নুমলীগড় আৰক্ষী চকী উপস্থিত হোৱাৰ পাছত যেতিয়া উপস্থিত হৈছিল তাৰ পাছতেই প্ৰায় সন্ধিয়া সময় হৈছিল আৰু সন্ধিয়া সময় হোৱাৰ লগে লগে ৰাতি যিহেতু যিকোনো কাম কৰাটো সম্ভৱপৰ নহয়, ইয়াত নিৰাপত্তা ব্যৱস্থা কৰাটো সম্ভৱপৰ নহয়, অইলৰ বিষয়ববীয়াসকলে কৈছিলে এইটো যে কাইলৈ কৰা হ'ব, আজি ৰাতিটোৱে কটকটীয়া পঢ়াৰ ব্যৱস্থা কৰিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট AGNN ডিজিটেল।